অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ভুৱা লেখিকা, ভুৱা পৰিচয়, সাহিত্য জগতৰ তীব্ৰ প্ৰতিক্ৰিয়া। এটা ডাঙৰ ঠগবাজিৰ পোহৰলৈ আহিছে। ডক্টৰ পৰিধি শৰ্মা নামেৰে জনাজাত মহিলা বাস্তৱতে কেতিয়াও নাছিলেই। অসমত এটা ডাঙৰ সাহিত্যিক ঠগবাজিৰ ঘটনা পোহৰলৈ আহিছে। এজন লোকে ডক্টৰ পৰিধি শৰ্মা বুলি ভুৱা নাম লৈ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি কৈ 6 বছৰ ধৰি বিভিন্ন বাতৰি কাকতত বানাওঁতা লিখা প্ৰকাশ কৰিছিল। এই ভুৱা পৰিচয় সন্দেহজনক বুলি ধৰাৰ পাছত পলাশ ৰঞ্জন বৰুৱাই CIDত অভিযোগ দাখিল কৰে। তাৰ পাছতে এই কাণ্ডৰ সত্যতা উন্মোচন হয়। এই ব্যক্তিয়ে কেৱল ডক্টৰ পৰিধি শৰ্মা নামেই নহয়, আন দুটা নামো ব্যৱহাৰ কৰিছিল, যেনে ডক্টৰ ৰঞ্জিতা সমন্তেৰা আৰু ডক্টৰ পৰিস্মিতা ভৰদ্বাজ। এই নামসমূহেও বহু ভুৱা লিখা প্ৰকাশ কৰা হৈছে। CIDৰ তদন্তত পোহৰলৈ আহিছে যে এই সম্পূৰ্ণ ঠগবাজিৰ পাছত থকা লোকজন হৈছে ধ্ৰুৱজ্যোতি শইকীয়া, যি শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত ভাৰলুৱা গাঁৱত বাস কৰে। আৰু আশ্চৰ্যজনক কথা হৈছে যে ডক্টৰ পৰিধি শৰ্মা নামেৰে যি ফটো কাকতত ছপা হৈছিল, সেইটো বাস্তৱতে IAS বিষয়া ৰোহিণী সিন্ধুৰীৰ ফটো আছিল, যি বৰ্তমান কৰ্ণাটকত কাম কৰি আছে। এই ঠগবাজজনে দুটা নম্বৰৰ জৰিয়তে যোগাযোগ কৰি নিজকে মহিলা হিচাপে চিনাকি দিয়ে, সম্পাদক আৰু লেখকসকলক ধোকা দিয়ে। CIDৰ তদন্তত এতিয়া একাধিক ভুৱা চিনাকি আৰু নামেৰে গঢ়ি তোলা এটা জটিল জাল উন্মোচিত হৈছে। এই ঠগবাজি ঘটনাই অসমৰ সাহিত্যিক সমাজক হতভম্ব কৰি তুলিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।